এই যে জুই ফুকাই থকা ব্যক্তিজন দেখিছে সেইজন আন কোনো নহয়, সেইজন ব্লেক ডায়মণ্ড হেণ্ডচাম ময়েই। একচুৱেলি মেটাৰ ইজ ডেট খাবলৈ মন গ'ল ব্ৰইলাৰৰ ঠেং লগে লগে দোকানৰ পৰা লৈ আনিলোঁ আৰু লৈ আনিয়ে মই বইল হ'বলৈ দিলোঁ। আৰু বইল হৈ মানে ফণ্টেক এইফালে মই আদা নহৰু পিঁয়াজ জলকীয়া কাটিবলৈ লগাই দিলোঁ, লগতে ময়ো তাইক হেল্প কৰি দিলোঁ। আৰু তাৰপিছত মই বইল হৈ মানে পটাখন উলিয়াই পেলাই আদা নহৰু পিচি ল'লোঁ। আৰু এনেকৈ আদা নহৰু পিছা হোৱাৰ পিছত মই বইল হোৱা ঠেংকেইখন এটা বাচনত উলিয়াই দুটা বিলাহী লৈ সৰু সৰুকৈ কাটি ল'লোঁ। আৰু তাৰপিছত এইফালে মোৰ মা মছলা সকলো ৰেডি, আৰু তাৰপিছতে মই লাগি গ'লোঁ আজিৰ ৰেচিপিটো বনাবলৈ। আৰু এনেকৈ ৰেডি হ'ল আজি মুৰ্গী ঠেঙৰ ৰেচিপিটো। খায়ো খুব ভাল লাগিল। বাৰু ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগিল নিজৰ বুলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।